আপোনালোক সকলোকে আমাৰ চেনেলটোলৈ স্বাগতম জনাইছো মই ৰাহুল শইকীয়া আৰু আজি মই আপোনালোকৰ কাৰণে মেথছৰ এটা অতি গুৰুত্বপূৰ্ণ টপিক গড় যাক ইংলিছত কোৱা হয় এভাৰেজ বুলি ইয়াৰ ৰিলেটেড কিছুমান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন আপোনালোকৰ কাৰণে লৈ আহিছো যিসমূহে আপোনালোকক আগন্তুক যিটো এক্সাম হ'ব গৈ আছে তাত বিশেষভাৱে সহায় কৰিব এতিয়া আমি প্ৰথমতে গড় তথা এভাৰেজৰ কোৱেশ্চন সমূহলৈ যোৱাৰ আগতে প্ৰথম আমি জানি লম গড় তথা এভাৰেজ মানে একচুৱেলি হয় কি সচৰাচ আপোনালোকে শুনিবলৈ পায় বা দেখিবলৈ পায় যেতিয়া এজন ল'ৰা পঢ়াৰ ক্ষেত্ৰত বহুত ভালো নহয় বা বহুত বেয়াও নহয় তেতিয়া সেই ল'ৰাজনক কি বুলি কোৱা হয় এভাৰেজ বুলি কোৱা হয় আমি যেন কলো সেই ল'ৰাজনক এভাৰেজ বুলি কিয় কলো কাৰণ সেইটো এটা হৈছে মধ্যমান অৰ্থাৎ এভাৰেজক আমি মধ্যমান বুলিও ক'ব পাৰো আৰু এটা এক্সাম্পল চাম এতিয়া আৰু অলপ ক্লিয়াৰ হ'ব তেতিয়া আপোনালোকৰ সাপোজ এজন দোকানীৰ এক মাহৰ ইনকাম 15000 টকা আৰু এটা মাহৰ ইনকাম সাপোজ 12000 টকা আৰু এটা মাহৰ সাপোজ 13000 টকা আৰু এটা মাহৰ সাপোজ 11000 টকা আৰু এটা মাহৰ সাপোজ 14000 টকা হল এই কেটা হৈছে বেলেগ বেলেগ মান্থৰ এজন দোকানীৰ মান্থলি ইনকাম যেতিয়া এজন ব্যক্তিয়ে সেই দোকানীজনক সোধে আপোনাৰ মান্থলি ইনকাম কিমান হয় তেতিয়া দোকানীজনে টপৰাই উত্তৰ দিয়ে প্ৰায় 12000 মান হয় বুলি এই যে কোলে 12000 মান হয় বুলি এইটো কি মান বাৰু এইটোকে কি বুলি কোৱা হয় এভাৰেজ বুলি কোৱা হয় কাৰণ এই গোটেই ডাটাখিনিৰ পৰা দোকানীজনে এটা কি ক'লে মধ্যমান এটা সমতুল্য কৰি এটা ভ্যালু ক'লে আৰু হেতুকে কি বুলি কোৱা হয় গড় তথা এভাৰেজ বুলি কোৱা হয় আমি যেন পালো বা দোকানীজনে যেন ক'লে 12000 এই ভ্যালুটো কিন্তু এপ্ৰক্সিমেট ভ্যালু অৰ্থাৎ প্ৰায় শব্দটো আগত ইউজ কৰি কয় এটো নিৰ্দিষ্ট ভ্যালু নহয় ইয়াত কোনো ধৰণৰ ফৰ্মুলা ইউজ কৰি পেলাই এই 12000 ৰ কথাটো কোৱা নাছিলে আমি গণিতত যেতিয়া এভাৰেজ উলিয়াম তেতিয়া আমি নিৰ্দিষ্ট এটা ফৰ্মুলা ব্যৱহাৰ কৰিম আৰু তাৰ পাছত আমি গড়ৰ ভ্যালুটো নিৰ্দিষ্টকে পাই যাম আৰু সেই কাৰণে আমি কোনটো ফৰ্মুলা ইউজ কৰিম এই এভাৰেজৰ ফৰ্মুলাটো ইউজ কৰিম অৰ্থাৎ এই গড়ৰ ফৰ্মুলাটো ইউজ কৰিম আমি ওপৰত কি বহাম গড় ইকুৱেল টু সংখ্যাৰ যোগফল যিমানখিনি সংখ্যা দিয়া থাকে সেই সংখ্যাখিনিৰ যোগফলটো আমি কি কৰিম ওপৰত বহাম ডিভাইডেড বাই তলত কি বহাম মুঠ সংখ্যা অৰ্থাৎ কিমানটা সংখ্যা থাকে বা কিমানটা অবজাৰভেশন থাকে সেইখিনি আমি কত বহাম তলত বহাম অৰ্থাৎ এভাৰেজ ইকুৱেল টু সাম অফ নাম্বাৰ ডিভাইডেড বাই টোটেল নাম্বাৰ সাপোজ আপোনাক দিয়া আছে চাৰিটা নাম্বাৰ 2 4 5 1 এটা দুটা তিনটা চাৰিটা এই চাৰিটা সংখ্যাৰ আপোনাক ক'লে যে গড় উলিয়াব লাগে এভাৰেজ উলিয়াব লাগে কেনেদৰে উলিয়াব আপুনি কি কৰিব এভাৰেজ আমি এই তলত যিকিটা ফৰ্মুলা পালো তাৰ পৰা কি গম পালো প্ৰথমতে ওপৰত কি হয় সংখ্যাখিনিৰ যোগফল হ'ব সংখ্যাখিনিৰ যোগফল মানে 2 + 4 + 5 + 1 আৰু তলত কি হ'ব মুঠ সংখ্যা টোটেল নাম্বাৰ ইয়াত সংখ্যা কেইটা আছে এটা দুটা তিনটা চাৰিটা গতিকে তলত কি বহিব 4 বহিব দিস ইজ ইকুৱেল টু কিমান হ'ব 5 1 6 6 4 10 10 2 12 অৰ্থাৎ ওপৰত বহিব 12 তলত কিমান হ'ব 4 4 যদি আমি 12ক হৰণ কৰো কেইবাৰ যাব তিনিবাৰ গতিকে এই সংখ্যাগিটাৰ গড় তথা এভাৰেজ আমি কিমান পালো 3 পালো গতিকে আপোনালোকে ধৰিব পাৰিলে এভাৰেজ বা গড় একচুৱেলি হয় কি এতিয়া আমি কোৱেশ্চনখিনি লৈ যাম প্ৰথম কোৱেশ্চনটো কি দিয়া আছে এতিয়া আমি প্ৰথম চাম প্ৰথম কোৱেশ্চনটো আপোনালোকে দেখা পাইছে কোৱেশ্চন নম্বৰ 1 কি উলিয়াব কৈছে গড় নিৰ্ণয় কৰা ফাইন্ড আউট দি এভাৰেজ অফ এই সংখ্যাগিটাৰ কি উলিয়াব কৈছে গড় উলিয়াব কৈছে তথা এভাৰেজ উলিয়াব কৈছে কেনেদৰে উলিয়াম অকমান আগত আমি যেহেতু ফৰ্মুলাটো পাই গৈছিলো কি আছিল মই শৰ্টকে লিখিছো এ বুজাইছে সাপোজ এভাৰেজ এভাৰেজ ইকুৱেল টু কি হ'ব সাম অফ নাম্বাৰ সংখ্যাখিনিৰ যোগফল হ'ব ওপৰত হ'ব সংখ্যাখিনিৰ যোগফল জাস্ট আপুনি সাম বুলি লিখি ল'ব পাৰে তলত হ'ব নাম্বাৰখিনি টোটেল নাম্বাৰ n বুলি মই ধৰি ললো সাপোজ এতিয়া সাম অফ নাম্বাৰ মানে সংখ্যাখিনিৰ যোগফল আমি সংখ্যাখিনিৰ যোগফলটো কি কৰিম ওপৰত বহাম এইগিটা হৈছে সংখ্যা আমি ওপৰত সংখ্যাগিটা বহাম কি দিয়া আছে 30 সিহঁতৰ যোগফল বহাম 30 প্লাস দ্বিতীয় সংখ্যাটো কিমান 40 তৃতীয় সংখ্যাটো কিমান 20 তাৰ পিছৰটো কিমান 60 তাৰ পিছৰটো কিমান 50
তাৰ পিছৰটো 50 এটো 50 দেই ওপৰত 50 আছে হল এতিয়া আমি ইহঁতক যোগ কৰিম ইহঁতক যোগ কৰি আমি ওপৰত বহাইছো আৰু তলত কি কৰিম সংখ্যা কেইটা আছে টোটেল নাম্বাৰ অফ সংখ্যা কেইটা আছে এটা দুটা তিনটা চাৰিটা পাঁচটা গতিকে টোটেল নাম্বাৰ কিমান 5 ওপৰত কি বহালো আমি সংখ্যাখিনিৰ যোগফল আৰু তলত কি বহালো সংখ্যা কেইটা আছে অৰ্থাৎ টোটেল সংখ্যাটো বহালো তলত সংখ্যা আছিল 5টা তলত বহালো আৰু সংখ্যাখিনি যোগ কৰি আমি ওপৰত বহালো এতিয়া আমি ওপৰত যোগ কৰি কিমান পাম তলত 5 আহিলে আমি 40 এ 60 কৰিলো 100 30 20 50 50 50 50 100 অৰ্থাৎ 200 হল ওপৰত 5 এ যদি আমি 200ক কৰো কেবাৰ যাব 5 এ কাটিলো 4 5 20 শূন্য পৰিল গল 40 অৰ্থাৎ এভাৰেজ গড়টো আমি কিমান পালো 40 পালো গতিকে আপোনালোকে গম পালে যে গড় কেনেদৰে ডিটাৰমাইন কৰা হয় তো এই ফৰ্মুলাটো মনত ৰাখিব এভাৰেজ তথা গড় ইকুৱেল টু সাম অফ নাম্বাৰ অৰ্থাৎ সংখ্যাখিনিৰ যোগফল আৰু তলত কি হ'ব টোটেল নাম্বাৰ অফ টোটেল নাম্বাৰ নহয় টোটেল নাম্বাৰ অৰ্থাৎ মুঠ সংখ্যা ওপৰত আমি সংখ্যাৰ যোগফলখিনি বহাম আৰু তলত সদায় কি বহাম টোটেল নাম্বাৰ কিমান আছিল অৰ্থাৎ মুঠ সংখ্যা কিমান আছিল গতিকে এটো শৰ্টকে আপুনি এনেদৰে লিখি লব a ইকুৱেল টু s বাই n আমি যত ইউজ কৰি থাকিম গতিকে এনেদৰে মনত ৰাখিব সহজ হ'ব a ইকুৱেল টু s বাই n a মানে গড় s মানে সংখ্যাৰ যোগফল n মানে মুঠ নাম্বাৰ হ'ব এতিয়া আমি দ্বিতীয় কোৱেশ্চনটো লৈ যাম কি দিয়া আছে কোৱেশ্চন নাম্বাৰ 2 কি দিয়া আছে চাব যদি কোৱেশ্চন নাম্বাৰ 2 টো চাব যদি a ৰ ওজন 60 কেজি b ৰ ওজন 45 কেজি আৰু c ৰ ওজন 54 কেজি হয় তেতিয়া তিনিওজন ব্যক্তিৰ গড় কিমান হ'ব সুধিছে তিনিজন ব্যক্তি দিয়া আছে প্ৰত্যেকৰে ওজনটো দিয়া আছে সিহঁতৰ গড় নিৰ্ণয় কৰিব লাগে মই ইংলিছতো পঢ়ি দিছো if the weight of a is 60 kg a ৰ weight কিমান 60 kg weight of b is 45 kg b ৰ weight টো হৈছে 45 kg and the weight of c is 54 kg আৰু c ৰ weight টো কিমান 54 kg then what is the average weight of the three person এতিয়া ইহঁতৰ এভাৰেজ তিনিজন ব্যক্তিৰ weighৰ এভাৰেজটো উলাব কৈছে আমি কেনেদৰে উলিয়াম আমাৰ ফৰ্মুলাটো যেহেতু মনত আছে আমি জানো এভাৰেজ অৰ্থাৎ গড় a ইকুৱেল টু কি হ'ব সাম অফ নাম্বাৰ ওপৰত আমি সাম লিখিম আৰু তলত কি হ'ব টোটেল নাম্বাৰ অৰ্থাৎ মুঠ সংখ্যাটো আমি তলত বহাম গতিকে এভাৰেজ ইকুৱেল টু কিমান হ'ব তিনিজন ব্যক্তিৰ কি দিয়া আছে weight খিনি দিয়া আছে এজনৰ কিমান 60 কেজি সেকেন্ড জনৰ কিমান 45 কেজি আৰু থাৰ্ড জনৰ কিমান 54 কেজি গতিকে টোটেল সংখ্যা কেইটা তিনিজন ব্যক্তিৰ দিয়া আছে টোটেল সংখ্যা হ'ব কিমান 3 অৰ্থাৎ যেহেতু ব্যক্তি তিনিজনৰ দিয়া আছে গতিকে আমি ওপৰকিটা যোগ কৰিম এতিয়া কিমান পাম 4 পাছে অৰ্থাৎ এইটোৱে কৰিলো কিমান হল 4 পাছে 9 এফালে যদি কৰো 4 পাছে 9 এফালৰ গিটা 4 5 4 9 9 6 15 অৰ্থাৎ 159 এতিয়া আমি 3 ইয়া হৰণ কৰিম 3 15 কেবাৰ যায় 3 5 15 9 কেবাৰ যাব 3 3 9 এনসাৰটো কিমান হ'বগে 53 অৰ্থাৎ 53 কেজি গতিকে এভাৰেজ কিমান পালো ব্যক্তি তিনিজনৰ ওয়েটৰ ব্যক্তি তিনিজনৰ ওয়েটৰ এভাৰেজটো আমি পালো 53 কেজি গতিকে এনসাৰ কোনটো কাৰেক্ট হ'ব অপচন বি টো কাৰেক্ট হ'ব এতিয়া আমি ইয়াৰ পাছৰ কোৱেশ্চনটো লৈ যাম 3 নম্বৰ কোৱেশ্চনটো লৈ কি দিয়া আছে 3 নম্বৰ কোৱেশ্চনটো গড় নিৰ্ণয় কৰা ফাইন এভাৰেজ 3 নম্বৰ কোৱেশ্চনটো কি কৰিব কৈছে এভাৰেজ উলিয়াব কৈছে কি দিয়া আছে 1 2 3 4 5 6 7 8 9 লৈকে দিয়া আছে ইহঁতৰ গড় নিৰ্ণয় কৰিব লাগে যেতিয়া এনেদৰে দিয়া থাকে আপোনালোকে এটা কথা ইয়াত লক্ষ্য কৰিব 1 2 3 4 5 6 7 8 9 এগিটা কি সংখ্যা হয় এগিটা হৈছে স্বাভাৱিক সংখ্যা এগিটা কি সংখ্যা এগিটা হৈছে স্বাভাৱিক সংখ্যা যাক ইংলিছত কি বুলি কোৱা হয় নেচাৰেল নাম্বাৰ অৰ্থাৎ নেচাৰেল নাম্বাৰ বা স্বাভাৱিক সংখ্যা কোনবোৰ একৰ পৰা আৰম্ভ হৈ 1 2 3 এনেদৰে যিবোৰ সংখ্যা গৈ থাকে এবোৰক কি বুলি কোৱা হয় স্বাভাৱিক সংখ্যা বা নেচাৰেল নাম্বাৰ বুলি কোৱা হয় ইয়াত এই নেচাৰেল নাম্বাৰ প্ৰথমৰ পৰা 9 লৈকে দিয়া আছে ইহঁতৰ কি উলিয়াব কৈছে গড় উলিয়াব কৈছে আমি কি কৰিম ইহঁত গিটাক নৰমেল মেথডত যদি আমি কৰো কি কৰিম ইহঁত গুটেই গিটাক আমি যোগ কৰিম
যোগ কৰি পেলাই টোটেল নাম্বাৰ কিমান আছে 1 2 3 4 5 6 7 8 9 9 ইহঁতক কি কৰিম আমি হৰণ কৰি দিম কিন্তু যদি ইয়াতকে বেছি দিয়া থাকে তেতিয়া আমি কি কৰিম সাপোজ 1 ৰ পৰা 99 বা 100 লৈকে দিয়া আছে তো সিহঁতৰ গড় উলিয়াব লাগে তো কেনেদৰে উলিয়াব ইয়াৰ কাৰণে আপুনি কি কৰিব লাগিব চাই লওক দিয়া আছে কি 1 2 3 4 5 6 7 8 9 অৰ্থাৎ টোটেল নাম্বাৰ কিমান আছে 9টা আছে গতিকে আপুনি যেতিয়া প্ৰথম এনেদৰে অৰ্থাৎ প্ৰথমৰ পৰা দিয়া থাকে 1 ৰ পৰা বা স্বাভাৱিক সংখ্যাৰ প্ৰথমৰ পৰা যদি আপোনালোকক নাম্বাৰবোৰ দিয়া থাকে আপুনি কি কৰিব টোটেল নাম্বাৰ কেইটা হেতু লেখ কৰিব ইয়া টোটেল নাম্বাৰ কেইটা আছে 1 ৰ পৰা 9টা আছে গতিকে 9 ৰ লগত আপুনি কি কৰক 1 এটা যোগ কৰক আৰু 2 এ হৰণ কৰি দিয়ক কিমান পাব 10 হ'ব তলত কিমান হ'ব 2 হ'ব দিস ইজ ইকুৱেল টু কিমান হ'ব 5 হ'ব বুজি পালে কেনেদৰে কৰিব লাগে টোটেল নাম্বাৰ যিমান গিটা আছে সিহঁতৰ লগত 1 যোগ কৰক ডিভাইড কি কৰি দিব 2 এ ডিভাইড কৰক দেন যেটো আনসাৰ পাব হেতুই হ'ব ৰিজাল্ট আপুনি ইভাগেও কৰিব পাৰে অৰ্থাৎ 1 যোগ 2 যোগ 3 যোগ 4 যোগ 5 যোগ 6 যোগ 7 যোগ 8 যোগ 9 কৰি তাক 9 এ ডিভাইড কৰক একেটাই ৰিজাল্ট পাব কিন্তু সময় বেছিৰ প্ৰয়োজন হ'ব এনেদৰে কৰিলে সহজতে কৰিব পাৰে সাপোজ আপোনাক আৰু এটা দিয়া আছে 1 2 3 4 এতিয়া 1 ৰ পৰা 4 লৈকে দিয়া আছে ইহঁতৰ গড় খুজিছে কেনেদৰে উলিয়াব আপুনি কি কৰক 4 + 1 কৰক ডিভাইডেড বাই 2 কৰক কি হ'ব 4 একে 5 ডিভাইডেড বাই 2 কিমান হ'ব 2.5 আপুনি যদি নরমাল মেথডত কৰিলেহেতেন কেনেদৰে কৰিলেহেতেন 1 + 2 + 3 + 4 ডিভাইডেড বাই সংখ্যা কিমান আছে 4 আছে গতিকে কিমান হ'ব 3 এ 2 একে 3 3 এ 6 6 4 এ 10 ওপৰত 10 তলত আহিলে 4 4 এ যদি আমি 10ক হৰণ কৰো কিমান জাৰ যাব 2.5 পাম আমি হল গতিকে গম পালে কেনেদৰে কৰিব লাগে তো সিৰিয়ালি যেতিয়া নেচাৰেল নাম্বাৰৰ সংখ্যাৰ তোমাৰ কি উলিয়াব দিয়ে গড় উলিয়াব দিয়ে কি কৰিব টোটেল যিমানটা নাম্বাৰ আছে অৰ্থাৎ সাপোজ n নাম্বাৰ আছে n + 1 কৰি ডিভাইডেড বাই 2 কৰক এটোই হ'ব আপোনাৰ কি ৰিজাল্ট অৰ্থাৎ এভাৰেজটো এতিয়া আমি নেক্সট কোৱেশ্চনটো চাম কোৱেশ্চন নাম্বাৰ 4 কি দি আছে প্ৰথম 99টা স্বাভাৱিক সংখ্যাৰ গড় নিৰ্ণয় কৰা যদি আমি অকমান আগতে সেই টিক্সটো নিশিকিলোহেতেন তেতিয়া 99টা 1 ৰ পৰা 99 লৈকে যোগ কৰিলোহেতেন তাৰ পিছত 99 আকৌ ডিভাইড কৰিবলগীয়া হলহেতেন এনে ক্ষেত্ৰত যেতিয়া আপোনাক কয় যে প্ৰথম 99টা স্বাভাৱিক সংখ্যাৰ গড় নিৰ্ণয় কৰা কি কৰিব লাগে 99 ৰ লগত আমি কি যোগ কৰিম 1 যোগ কৰিম ডিভাইডেড বাই কি কৰিম 2 কৰিম গতিকে কিমান হল 100 ডিভাইডেড বাই 2 which is equal to গড় কিমান হ'ব 50 হ'ব आंसर কোনটো কাৰেক্ট হ'ব বি টো কাৰেক্ট হ'ব বুজি পালে কেনেদৰে কৰিব লাগে গতিকে চাওকচোন আপুনি নিজে চাওক 1 ৰ পৰা 99 লৈকে যোগ কৰি থাকোতে কিমান সময়ৰ প্ৰয়োজন হ'ব আৰু তাৰ পিছত আকৌ তাক ডিভাইড কৰিব লাগিব 99 এ গতে এক্সামটো এটো কৰি থাকোতে শেষ হ'বগে সময় গতিকে আপুনি এনেদৰে কৰিব 99 ৰ লগত 1 প্লাস কৰক 2 এ হৰণ কৰক आंसर পাই যাব হল এতিয়া আমি ইয়াৰ পাছৰ কোৱেশ্চনটো লৈ যাম প্ৰথম 20টা যুগ্ম সংখ্যা গড় নিৰ্ণয় কৰা এবাৰ যুগ্ম সংখ্যাৰ কথা আহিলে তো প্ৰথম 20টা যুগ্ম সংখ্যাৰ গড় নিৰ্ণয় কৰিব লাগে কেনেদৰে কৰিব যদি যুগ্ম সংখ্যাৰ গড় নিৰ্ণয় কৰিবলৈ দিয়ে প্ৰথম 20টা যুগ্ম সংখ্যা প্ৰথম 20টা মানে কি কৰ পৰা আহিব প্ৰথমটো আহিব 2 তাৰ পৰা আহিব 4 তাৰ পৰা 6 দেন 8 এনেদৰে গৈ থাকিব গতিকে এইবোৰ লিখি থাকোতে বহুত সময়ৰ প্ৰয়োজন হ'ব সেই কাৰণে আমি এইবোৰ নকৰো কি কৰিম 20ৰ লগত 1 যোগ কৰি দিয়ক 20 + 1 কিমান হল 21 21 এ হৈছে প্ৰথম 20টা যুগ্ম সংখ্যাৰ গড় आंसर কোনটো কাৰেক্ট হ'ব C2 মই সৰুকে এটা কৰি দেখাই দিছো আপোনাক সাপোজ দিলে প্ৰথম 4টা যুগ্ম সংখ্যাৰ গড় প্ৰথম 4টা যুগ্ম সংখ্যা কি হ'ব প্ৰথমটো হল 2 তাৰ পিছত 4 তাৰ পিছত 6 তাৰ পিছত 8 এইগিটা হৈছে প্ৰথম 4টা যুগ্ম সংখ্যা ইহঁতৰ গড় উলিয়াব কলে গতিকে গড় উলিয়াবলৈ আমি কি কৰিম ইহঁতগিটাক যোগ কৰিম 2 যোগ 4 কিমান হ'ব 2 + 4 + 6 + 8 কৰিম তাৰ পিছত কিহে ডিভাইড কৰিম আকৌ ইহঁতক 4টা সংখ্যা আছে যেহেতু 4 এ হৰণ কৰিম তো কিমান হ'ব 4 2 6 6 6 12 4 2 6 6 6 12 12 8 20 ওপৰত 20 হল তলত কিমান আহিলে 4 গতিকে কিমান হল 5 হল আমি এখন কৰি থাকিব নালাগে এখন নকৰাকে কেনেদৰে কৰিম
সংখ্যা কেইটা আছে এটা দুটা তিনটা চাৰিটা যুগ্ম সংখ্যা আছে 4ৰ লগত আমি কি কৰিম 1 প্লাস কৰি দিম কিমান হল 5 গতিকে আমি আনসাৰ একেটাই পালো ইয়াতো 5 পাইছো নরমাল মেথডত কৰিও 5 পাইছো গতিকে আমি কোনটো সহজ পালো এটো মেথড অৰ্থাৎ টোটাল সংখ্যা কেইটা আছিল এটা দুটা তিনটা চাৰিটা তাৰ লগত আমি 1 প্লাস কৰি দিলো আনসাৰ পায়ে গলো এই যোগ বিয়োগখন কৰি থাকিব নালাগে তেতিয়া হল গতিকে যুগ্ম সংখ্যা যদি দিয়া থাকে যেটো সংখ্যা দিয়া থাকে আপোনাক সাপোজ প্ৰথম 30টা যুগ্ম সংখ্যাৰ কি উলিয়াব দিলে গড় উলিয়াব দিলে তাৰ লগত আপুনি কি কৰি দিব 30 প্লাস 1 কৰক কিমান হ'ব 31 গতিকে গড় কিমান হ'ব 31 গতিকে আমাক ইয়াত কিমান দিছিলে প্ৰথম 20টা যুগ্ম সংখ্যাৰ গড় গতিকে 20ৰ লগত আপুনি 1 প্লাস কৰক কিমান হ'ব 21 এটোই হ'ব आंसर আপুনি ইভাগে কৰি চাব পাৰে 2ৰ পৰা আৰম্ভ কৰি 2টো হৈছে প্ৰথম যুগ্ম সংখ্যা তাৰ পৰা আৰম্ভ কৰি 20টা যুগ্ম সংখ্যা লিখক ইহঁতক যোগ কৰক তাৰ পিছত আকৌ কিহে হৰণ কৰিব 20 এ হৰণ কৰক তাৰ পিছত ৰিজাল্ট উলিয়াওক একেটাই পাব 21 এ পাব এতিয়া আমি কোৱেশ্চন নম্বৰ 6 টো লৈ যাওঁ কোৱেশ্চন নম্বৰ 6 কি কৈছে প্ৰথম 10টা অযুগ্ম সংখ্যাৰ গড় নিৰ্ণয় কৰা প্ৰথম 10টা অযুগ্ম সংখ্যাৰ গড় নিৰ্ণয় কৰিব কৈছে ফাইন এভাৰেজ অফ দা ফাৰ্স্ট 10 অড নাম্বাৰ কেনেদৰে কৰিব এতিয়া অযুগ্ম সংখ্যাৰ কোনবোৰ আছিল অযুগ্ম সংখ্যা আছিল 1 3 5 7 এনেদৰে আমি 10টা অযুগ্ম সংখ্যা লিখিব লাগিব তাৰ পিছত ইহঁতক যোগ কৰিব লাগিব তাৰ পিছত আকৌ 10 ডিভাইড কৰিব লাগিব আমি সেইখন কৰি নাথাকো 10টা অযুগ্ম সংখ্যাৰ গড় নিৰ্ণয় কৰিব কৈছে যিমানটা নাম্বাৰ দিয়া থাকে সেইটোই হ'ব ইহঁতৰ গড় অৰ্থাৎ গড় কিমান হ'ব 10 যদি অযুগ্ম দিয়া থাকে যিমানটা n ইকুৱেল টু যিমান দিয়ে অৰ্থাৎ যিমানটা সংখ্যা থাকে সেইটোই হ'ব গড় আৰু যদি যুগ্ম দিয়ে সাপোজ 10টা প্ৰথম যুগ্ম সংখ্যাৰ গড় নিৰ্ণয় কৰিব কৈছে তেতিয়া কি হ'ব যুগ্মৰ ক্ষেত্ৰত 10 প্লাস 1 কৰিম কিমান হ'ব 11 যদি প্ৰথম 10টা অযুগ্ম সংখ্যাৰ গড় নিৰ্ণয় কৰিব কয় তেতিয়া 10টা সংখ্যা বুলি ক'লে এই 10টোই হ'ব গড় মনত থাকিব গতিকে প্ৰথম 10টা অযুগ্ম সংখ্যাৰ গড় নিৰ্ণয় কৰিব কৈছে গতিকে কি হ'ব আনসাৰটো 10 হ'ব আপুনি চাব পাৰে সাপোজ এই কেটা আছে 1 3 5 7 কেটা আছে অযুগ্ম সংখ্যা প্ৰথম 4টা অযুগ্ম সংখ্যা আপোনাক ক'লে প্ৰথম 4টা অযুগ্ম সংখ্যাৰ গড় উলিয়াব ক'লে তো প্ৰথম 4টা অযুগ্ম সংখ্যাৰ গড় কিমান হ'ব একৰ্ডিং টু মানে মই যেনেদৰে কৈছো তেতিয়া হ'ব 4 এটা যদি আপুনি এই গিটাৰ ফৰ্মুলাত আপুনি গড় উলিয়াই কি কৰিব 1 plus 3 plus 5 plus 7 কৰিব দেন কিহে হৰণ কৰিব 4 এ হৰণ কৰিব হল এটো কিমান হ'বগে 3 এ 1 4 4 এ 5 9 9 এ 7 16 ওপৰত আহিলে 16 তলত আহিলে 4 4 এ 16 কেবাৰ গল 4 গতিকে आंसर একেটাই পালে প্ৰথম এগিটা প্ৰথম অযুগ্ম সংখ্যা গতিকে প্ৰথম অযুগ্ম সংখ্যা 4টাৰ গড় কিমান 4 যদি মই কি বুলি কৈছিলো যিমানটা সংখ্যা থাকে সেইটো পাতি দিলেই হল অৰ্থাৎ 4টা সংখ্যাৰ প্ৰথম 4টা অযুগ্ম সংখ্যাৰ গড় উলিয়াব কৈছে গতিকে প্ৰথম 4টা অযুগ্ম সংখ্যাৰ গড় কিমান হ'ব 4 আপোনাক ইয়াত কিমান দিয়া আছিল প্ৰথম 10টা অযুগ্ম সংখ্যাৰ গড় গতিকে প্ৰথম 10টা অযুগ্ম সংখ্যাৰ গড় 10 হ'ব যদি আপোনাক যুগ্ম সংখ্যাৰ কথা কয় তেতিয়া 1 এটা প্লাস কৰিব লাগে যদি অযুগ্ম সংখ্যাৰ কথা কয় যিমানটা নাম্বাৰ দিয়া থাকে কিমানটাই হ'ব বুজি পালে এতিয়া আমি ইয়াৰ পাছৰ কোৱেশ্চনটো লৈ যাম 7 নম্বৰ কোৱেশ্চন 10টা সংখ্যাৰ যোগফল দিয়া আছে 550 সিহঁতৰ গড় নিৰ্ণয় কৰিব কৈছে দি সাম অফ 10 নাম্বাৰ ইজ 550 ফাইন্ড देयर এভাৰেজ নাম্বাৰ গতিকে টোটাল নাম্বাৰ কিমান দিয়া আছে ইয়াত n ইকুৱেল টু আমাক কিমান দিয়া আছে 10 দিয়া আছে সাম অফ দি নাম্বাৰ আৰু সিহঁতৰ যোগফলটো কিমান দিয়া আছে সামটো কিমান দিয়া আছে 550 দিয়া আছে ফাইন্ড देयर এভাৰেজ নাম্বাৰ সিহঁতৰ এভাৰেজটো উলিয়াব কৈছে আমি যেহেতু জানো এভাৰেজ ইকুৱেল টু কি আছিল সাম অফ দি নাম্বাৰ অৰ্থাৎ সংখ্যাসমূহৰ যোগফল ডিভাইডেড বাই টোটাল নাম্বাৰ অৰ্থাৎ মুঠ সংখ্যা তলত কি হ'ব n গতিকে n ইকুৱেল টু ইয়াত কিমান দিয়া আছে 10 দিয়া আছে মুঠ সংখ্যাৰ যোগফল কিমান দিয়া আছে 550 দিয়া আছে গতিকে a শূন্যটোৱে গল থাকিলে কিমান 55 গতিকে গড় তথা এভাৰেজ কিমান হ'ব 55 অপচন কোনটো কাৰেক্ট হ'ব এটো কাৰেক্ট হ'ব এতিয়া আমি ইয়াৰ পাছৰ কোৱেশ্চনটো লৈ যাম 8 নম্বৰ কোৱেশ্চনটো লৈ তো কি দিয়া আছে 8 নম্বৰ কোৱেশ্চনটোত সুধিছে 1ৰ পৰা 67 লৈ স্বাভাৱিক সংখ্যাসমূহৰ গড় নিৰ্ণয় কৰিব লাগে What is the average of the natural number 1 to 67 ইয়াৰ বিষয়ে অকমান আগত কৈছিলো কেনেদৰে উলিয়াব লাগে যদি প্ৰথম স্বাভাৱিক সংখ্যাসমূহৰ গড় নিৰ্ণয় কৰিব লাগে তেতিয়া কি কৰিব যেটা সংখ্যালৈকে উলিয়াবলৈ দিয়া অৰ্থাৎ 67 লৈকে দিছে 67 ৰ লগত আমি কি কৰিম 1 প্লাস কৰিম তাক কিহে ডিভাইড কৰিম
2 ডিভাইড কৰিম গতিকে দিস ইজ ইকুৱেল টু কিমান হ'ব 68 ডিভাইডেড বাই 2 গতিকে 2 যদি আমি 68 ক কৰো সৰি 68 ডিভাইডেড বাই 2 গতিকে 2 যদি আমি 68 ক ডিভাইড কৰো কিমান পাম 2 এবাৰ যাব 2 কেবাৰ যাব 3 বাৰ 2 4 কেবাৰ যাব ওকে 2 8 কেবাৰ যাব 4 বাৰ যাব দিস ইজ ইকুৱেল টু কিমান হ'ব 34 গতিকে এনসাৰ কিমান পালে গড় কিমান হ'ব 34 হ'ব 1 ৰ পৰা 67 লৈকে সংখ্যাসমূহৰ গড় হ'ব 34 অপচন এ টো কাৰেক্ট হ'ব একেবাৰে সহজকে কৰিব পাৰি জাস্ট 67 ৰ লগত 1 এটা প্লাস কৰি 2 এ ডিভাইড কৰি দিলে হ'ল এতিয়া আমি সাম কে নম্বৰ কোৱেশ্চনটো লৈকে চালো আমি 8 নম্বৰ কোৱেশ্চনলৈকে চালো এবাৰ আহিলে 9 নম্বৰ কোৱেশ্চন তো 9 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে 7টা অনুক্ৰমিক সংখ্যাৰ গড় দিয়া আছে 20 ডাঙৰ সংখ্যাটো কি আমাক সুধিছে the average of the 5 consecutive number is 20 what is the largest of this number এতিয়া আমি consecutive number বোৰ ধৰি লম কেনেকৈ ধৰিম চাব ফাৰ্স্টটো আমি ধৰিলো x বুলি প্ৰথমটো আমি কি বুলি ধৰিলো x বুলি ইয়াৰ পাছৰটো আমি ধৰিম এনেদৰে x + 1 কেটা ধৰিব কৈছে অৰ্থাৎ কেটা সংখ্যাৰ এভাৰেজটো দিয়া আছে 7টা সংখ্যাৰ এভাৰেজ দিয়া আছে কিমান 20 গতিকে আমি 7টা সংখ্যা ধৰি লম প্ৰথমটো x তাৰ পাছৰটো হ'ব x + 1 then x plus 2 then x plus 3 then x plus 4 then x plus 5 then x plus 6 গতিকে এটা হল 7টা এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা আৰু ইহঁতৰ এভাৰেজ কিমান দিয়া আছে 20 গতিকে আমি কি কৰিম ওপৰত সদায় যোগফলখিনি বহে সামখিনি বহে সংখ্যাখিনিৰ গতিকে এই 7টা সংখ্যাৰ আমি যোগফলটো ওপৰত বহাম কেনেদৰে হ'ব x plus 1 plus x plus 2 plus x plus 3 plus x plus 4 plus x plus 5 plus x plus 6 এতিয়া ইহঁতৰ কি দিয়া আছে গড় দিয়া আছে কিমান 20 গতিকে ওপৰত কি বহে সদায় যোগফলখিনি বহে ওপৰত আমি যোগফল বহালো তলত কি বহিব টোটেল নাম্বাৰ কেটা আছিলে 7টা গতিকে 7 টো তলত আহিলে এতিয়া আমি ইয়াত x কেটা আছে এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা গতিকে x 7টা যোগ হৈ আছে 7x বাকি সংখ্যাবোৰ যোগ কৰি আমি কিমান পাম 1 ৰ পৰা 6 লৈকে আমি যদি যোগ কৰো কিমান পাম 3 3 6 6 4 10 10 5 15 15 6 21 অৰ্থাৎ 21 তলত কিমান আছে 7 আছে which is equal to কিমান 20 এটো যদি আমি অকমান সলভ কৰো 7x ৰ তলত আমি 7 বহাব পাৰো প্লাস 21 ৰ তলত আমি কি বহাব পাৰো 7 অৰ্থাৎ এটো ভাগ কৰি দিলো দুইটাকে হৰণ হৈ আছে এনেদৰে পাতিব পাৰো which is equal to কিমান হ'ব 20 অৰ্থাৎ 7 এ 7x কো হৰণ হৈ আছে 21 কো হৰণ হৈ আছে সো মই এনেদৰে পাতিব পাৰো এটা কি হ'ব 7 7 কটাকটি গল থাকিলে কিমান x প্লাস 7 21 কেবাৰ যায় 3 7 21 তিনিবাৰ গতিকে x plus 3 equal to কিমান হল সৰি x plus 3 equal to কিমান হল 20 x equal to কিমান হ'ব 17 গতিকে আমি x equal to 17 পালো অৰ্থাৎ ইয়াৰ x ৰ ভ্যালুটো আমি কিমান পালো 17 পালো আমাক খুদিছে what is the largest of this number ইয়াৰ সকলোতকৈ ডাঙৰ সংখ্যা কোনটো হ'ব খুদিছে গতিকে ইয়াত একেবাৰে সৰু সংখ্যা আছিল x টো গতিকে x ৰ ভ্যালু আমি পাই গলো আৰু সকলোতকৈ ডাঙৰ সংখ্যা কোনটো হ'ব x plus 6 গতিকে x ৰ ভ্যালুটো আমি জানো x ৰ ভ্যালু আমি কিমান বুলি জানো 17 তাৰ লগত আমি কিমান যোগ কৰিম 7 যোগ কৰিম সৰি 6 যোগ কৰিম जो 17 ৰ লগত যদি আমি 6 যোগ কৰো কিমান পাম 23 গতিকে লাৰ্জেষ্ট নাম্বাৰটো কিমান হ'ব 23 অপচন কোনটো কাৰেক্ট হ'ব বি টো কাৰেক্ট হ'ব এতিয়া আমি ইয়াৰ পাছৰ কোৱেশ্চনটো চাম অৰ্থাৎ 10 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে 10 নম্বৰ কোৱেশ্চনটো দেখা পাইছে কি দিয়া আছে 10টা সংখ্যাৰ গড় দিয়া আছে 23 যদি প্ৰতিটো সংখ্যা 4 কৈ বৃদ্ধি পায় তেতিয়া নতুন গড় কিমান হ'ব সুধিছে 10টা সংখ্যাৰ গড় দিয়া আছে আমাক কিমান 23 the average of 10 number is 23 অৰ্থাৎ 10টা সংখ্যাৰ গড় কিমান দিয়া আছে 23 if each number is increased by 4 যদি প্ৰত্যেকটো সংখ্যা 4 কৈ বৃদ্ধি পায় what will be the new average তেতিয়া নতুন গড়টো কিমান হ'ব সুধিছে 10টা সংখ্যাৰ গড় আমি এটা কথা জানো average equal to কি আছিল sum of number
আৰু তলত কি হয় অৰ্থাৎ সংখ্যাৰ যোগফলটো ওপৰত হয় তলত কি হয় টোটেল নাম্বাৰটো অৰ্থাৎ মুঠ সংখ্যাটো তলত হয় এতিয়া কি দিয়া আছে n ইকুৱেল টু আমাক কিমান দিয়া আছে n ইকুৱেল টু দিয়া আছে আমাক 10 আৰু a ইকুৱেল টু কিমান দিয়া আছে এভাৰেজ ইকুৱেল টু আমাক কিমান দিয়া আছে 23 এতিয়া কি কৈছে প্ৰতিটো সংখ্যা 4 কৈ বৃদ্ধি পায় প্ৰতিটো সংখ্যা অৰ্থাৎ ইয়াত যিমানখিনি 10টা সংখ্যা আছে প্ৰত্যেকটো সংখ্যা কিমানকৈ বৃদ্ধি পায় 4 কৈ বৃদ্ধি পালে তেতিয়া নতুন গড় কিমান হ'ব আমাক সুধিছে এতিয়া আমি ইয়াৰ পৰা কি উলিয়াম সংখ্যাখিনিৰ যোগফলটো উলিয়াম সংখ্যাখিনিৰ যোগফল কেনেদৰে উলিয়াম এভাৰেজ ইকুৱেল টু আমাক কিমান দিয়া আছে 23 দিয়া আছে which is equal to কিমান হ'ব সাম হ'ব তলত কিমান আহিব 10 আহিব নাম্বাৰ কিমান আমাক দিয়া আছে 10 দিয়া আছে ইয়াৰ পৰা আমি সামটো কিমান পাম সংখ্যাখিনিৰ যোগফলটো আমি কিমান পাম এই 10 টো যদি এফালে লৈ যাওঁ পূৰণ হ'ব গতিকে 230 আমি পালো কিমান সংখ্যাখিনিৰ যোগফল এতিয়া কি কৈছে প্ৰতিটো সংখ্যা 4 কৈ বৃদ্ধি পায় ইয়াত টোটেল সংখ্যা কেইটা আছে 10টা এটা সংখ্যা যদি 4 কৈ বৃদ্ধি পায় গতিকে 10টা সংখ্যাৰ ক্ষেত্ৰত কিমান বৃদ্ধি পাব 10 into 4 হ'বনে গতিকে 10টা সংখ্যাৰ ক্ষেত্ৰত 4 কৈ বৃদ্ধি পালে 40 বৃদ্ধি পাব এটা সংখ্যা প্ৰত্যেকটো সংখ্যা 4 কৈ বৃদ্ধি পায় বুলি কৈছে গতিকে 10টা সংখ্যা কিমান বৃদ্ধি পাব 40 বৃদ্ধি পাব আমি ইয়াৰ এই দুটা ইউজ কৰি পেলাই কি পাইছিলো সংখ্যাখিনিৰ মুঠ যোগফলটো পাইছিলো 230 আৰু যেতিয়া প্ৰত্যেকটো সংখ্যা 4 কৈ বৃদ্ধি পালে 10টা সংখ্যা বৃদ্ধি পাই কিমান হলগে 40 গতিকে এই 40 টো ইয়াত প্লাস হ'ব কিয় প্লাস হ'ব কাৰণ প্ৰত্যেকটো সংখ্যা 4 কৈ বৃদ্ধি পাইছে 10টা সংখ্যা 40 বৃদ্ধি পাইছে গতিকে ইয়াত 42 হ'ব গতিকে কিমান আহিলে 270 আমি কিমান পালোগে এতিয়া সামটো 4 কে বৃদ্ধি পোৱাৰ পিছত আমি সামটো পালো 270 আমাক কি কৈছে নতুন এভাৰেজটো কিমান হ'ব এতিয়া আমি নতুন এভাৰেজটো উলিয়াব লাগে এভাৰেজ ইকুৱেল টু গতিকে নতুন এভাৰেজটো কিমান হ'ব নতুন সামটো আমি কিমান পালো 270 মুঠ সংখ্যা কিমান আছিল সংখ্যাটো বহা কমা নাই সংখ্যা 10টা আছিল গতিকে 10 টো তলত বহিব অৰ্থাৎ তলত বহিলে 10 ওপৰত বহিলে নতুন সংখ্যাৰ যোগফলখিনি গতিকে নতুন সংখ্যাৰ যোগফল আমি কিমান পাইছিলো 270 তলত কিমান বহিলে 10 বহিলে এই শূন্যটোৱে কি হ'ল কটাকটি গল আলটিমেটলি নতুন এভাৰেজ আমি কিমান পালো 27 অপচন কোনটো কাৰেক্ট হ'ব এ অপচনটো কাৰেক্ট হ'ব ধৰিব পাৰিলে আমি কেনেদৰে কৰিলো গতিকে সম্পূৰ্ণ ভিডিঅটোত আমি এভাৰেজ তথা গড়ৰ বিভিন্ন ধৰণৰ কোৱেশ্চনখিনি সলভ কৰিলো আশা কৰিছো এই ভিডিঅটোৱে অৰ্থাৎ এই ভিডিঅ ক্লাছটোৱে আপোনালোকক বিশেষভাৱে সহায় কৰিব তো দিনত যদি আপোনালোকে এনেকুৱা ধৰণৰ আৰু ভিডিঅ ক্লাছ বিচাৰে তেতিয়া আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু শ্বেয়াৰ কৰিব ধন্যবাদ